এতিয়া হৈ গ'ল পানী চানী ভৰা হৈ গ'ল এতিয়া যাম এইখন পাঠশালাৰ ফ্লাইঅভাৰখনো বম ডাঙৰ বনাইছে কিন্তু হৈছে অলপ অলপ গাড়ীত উঠি যাম এইখন গাড়ীতে যাম এতিয়া আহি পালোঁ আমি পহুমাৰা নদীৰ ওপৰত থকা দলঙলৈ এইখন হৈছে পহুমাৰা নদীৰ ওপৰত থকা দলং আৰু দলংখন পাৰ হৈ এটা ৰাস্তা আছে সেই ৰাস্তাটোৰে সোমাই যাব লাগিব এইফালে শিৱ পূজাও আছে শিৱ পূজা হয় এইফালে আৰু এইফালে আছে পহুমাৰা চাপৰি পিকনিক প্লেচ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ এইফালে আছে সেউজীয়া পথাৰ আৰু এইফালে আছে পিকনিক প্লেচটো আছে এইফালে যদি আপুনি ভিডিঅ'টো পাঠশালাৰ বাহিৰৰ পৰা চাই আছে তেতিয়াহ'লে পাঠশালাৰ পৰা উত্তৰে আহিব উত্তৰে আহিলে পাব এইখিনি ঠাই আৰু এইখিনিতে ভট্টদেৱ ইউনিভাৰ্চিটিৰ কেম্পাছো আছে আৰু এইখিনি হৈছে বজালী ইউনিভাৰ্চিটিৰ কেম্পাছ এইখিনি বাউণ্ডাৰী ৱাল দিছে জাগা এটা ভাল জাগা ল'ব লাগিব ইয়াত এইফালেদি যাম এতিয়া আৰু এইখিনি সময়তে এটা অঘটন ঘটিছিল মোবাইলটো মোৰ পৰি গৈছিল গাড়ীৰ তললৈ গৈছিল মোবাইলটো আহি পালোঁ আমি ডেষ্টিনেশ্যন আহি পাইছোঁ এতিয়া নদীৰ কাষত এটা প্লেচ ল'ব লাগিব এয়া চাওক মোবাইলটো মোৰ গাড়ীৰ তলত পৰি গৈছিল এতিয়া মই গাড়ীৰ পৰা নামি মোবাইলটো লৈ আহিছোঁ কিবা কয় সেই গাড়ীৰ চকাৰ তলত নপৰিল এনেকুৱা হৈছে পহুমাৰা চাপৰিৰ পৰিৱেশ ডাঙৰ ডাঙৰ ফিল্ড আছে আৰু এতিয়া আমি যাম পিকনিক তাত সেইফালে যাম পহুমাৰা চাপৰিৰ সুন্দৰ পৰিৱেশ চাওক ইয়াত যেতিয়া ঘাঁহ বন গজিব সকলোফালে সেউজীয়া হৈ যাব গ'ল্ড ফিল্ড যেন পায় সেইফালে পালোঁ এতিয়া খানাটো খোৱাৰ কাৰণে প্লেচ এটা বিচাৰি আছোঁ বহু ঠাইত ঘূৰি বিচাৰিলোঁ সেইফালেও গৈছিলোঁ কিন্তু লাষ্টত এইখিনি প্লেচত আমি ঠিক কৰিলোঁ চিনাৰীটো ভাল হ'ব ভিউ আহি আছে এইফালে নদীৰ ভিউ আছে এইটো পহুমাৰা নদী সুন্দৰ হ'ব আৰু এইটো বগৰীডালৰ তলত এইটো মানে ঠাণ্ডা হ'ব প্লেচখিনি এনেকুৱা প্লেচ এইখিনি এটা নামাব লাগিব আহি গ'ল সদস্য আহি গ'ল ইয়াৰ আমাৰ মানে কাম চলি আছে কেৰাহী ধোৱা কাম চলি আছে তেওঁৰ লগৰকেইটা আহি পাইছে আৰু আহিব আছে দুজনমান এই আছে পথাৰ ছাগলীৰ মাংস যোগাৰ কৰি আছে খানাৰ যোগাৰ কৰি আছে গতিকে তেতিয়ালৈকে এইফালে চাওক সেইফালে সুন্দৰ পৰিৱেশ ভিউ পইণ্ট সেইটো এটা আৰু আজি মানুহ বহুত হৈছে সেইবিলাক গছৰ ছাট পিকনিক চলি আছে ইয়াত বগৰী গছ বহুত আছে এনেকুৱা সুন্দৰ পৰিৱেশ আমাৰ পিকনিক চলি আছে সৌতাত বৃহৎ ডাঙৰ এৰিয়া এইখিনি ইয়াত বগৰী গছ আছে বহুত আৰু লগৰে কেইটা ইয়াত বহি আছে আৰু কেইটামানে খানাৰ যোগাৰ কৰি আছে মই অলপ বহিলেও চেয়াৰ এখনত বহিলেও এওঁলোকৰ লগত অলপ পহুমাৰা চাপৰি চাব লগা ঠাই আৰু আছে তালৈকে যাওঁ হওক এইফালে আছে সুন্দৰ পৰিৱেশ গছ গছনি আছে বহুত এইফালে আছে এনেকুৱা পৰিৱেশ সুন্দৰ লাগে চাফ চিকুণ ঠাই আপোনালোকৰ যদি পহুমাৰা চাপৰিলৈ আহে এইখিনি ঠাইলৈ আহিব ইয়াত ফটো উঠিব পাৰিব ৰীল বনাব পাৰিব কি ফাট মেলিছে দেখিছে খহনা সৃষ্টি হৈছে এইফালে মানে চব খহাই আনিছে এইফালে এইটো চাইড খহাই আনিছে অকল বাঢ়ি আহি আছে মানে এইখিনি চব চৰকাৰী মাটি চৰকাৰী ৰিজাৰ্ভ শ বিঘা মাটি আছে ইয়াত মেইন ভিউ পইণ্ট হৈছে এইটো ইয়াত চলি আছে পিকনিক চলি আছে সুন্দৰ চাফ চিকুণ পৰিৱেশ এতিয়া
আমাৰ খানা কিমানখিনি আগবাঢ়িছে চাই হোৱা হওক আৰু চাব লগা ঠাই আছে পোহমৰা চাপৰি সেইফালেও যাম আমাৰ বন্ধুসকলে আঞ্জা কাটি আছে ইয়াত সকলো ব্যস্ত আৰু ইয়াত ৰান্ধি আছে মাংস পঠাৰ মাংস আছে আৰু ব্ৰইলাৰ মাংস আছে আৰু লগতে আছে পনীৰ দালি ভাত তৰকাৰী এইখিনি হয় মানে আহোঁ এইফালৰ পৰা পোহমৰা চাপৰিৰ পৰিৱেশটো হৈছে বহুত বেছি ডাঙৰ এৰিয়া এইফালে এনেকুৱা পৰিৱেশ বগৰী গছ আছে বহুত আৰু বগৰী গছৰ তলে তলে চলি আছে পিকনিক সুন্দৰ পৰিৱেশ যদি আপোনালোকে ইয়ালৈ অহা নাই আহিব পাৰে সুন্দৰ ঠাই আৰু আমাৰ সেইফালে পিকনিকৰ খানা সাজু হৈ আছে তালৈকে যাওঁ হওক আৰু ডেন্স প্ৰতিযোগিতা হ'ব সেইখিনিও মানে ডেন্সো কৰিম তাত তেওঁলোকৰ লগত আহোঁ এইফালে ডেন্স কৰিছে বহুত ল'ৰা এতিয়া সিহঁতৰ লগত ডেন্স কৰোঁ আহক বলক এতিয়া ভাত খোৱা টাইম হৈ গ'ল মই গিলাচ চিলাচ লৈ লৈছোঁ এওঁলোকৰ পাত চাত লৈ গৈছে পাত লৈ গৈছে সেইফালেও এনেকুৱা দৃশ্য সেইফালে আৰু ইয়াতো এইফালেও পাৰি দিয়া হৈছে ইয়াতো বহিব আৰু ইয়াতো বহিছে এতিয়া ভাত দিব এতিয়া আপোনালোকক আইটেমখিনি দেখুৱাইছোঁ কি কি আইটেম আছে আকৌ পৰিৱেশ মজা বহি লওঁ ভাত মাছ মাংস এইবিলাক দি আছে ভাত অলপ গৰম আছে লাহে লাহে খাব লাগিব এইবিলাক হৈছে দালি এইখিনি দালি বেকগ্ৰাউণ্ডত চাওক কেনেকুৱা পৰিৱেশ মাংস মজা মাংস দিছে जगमगाती हुई जागती रात है या सितारों की बारात है আৰু এনেকৈ পোহমৰা চাপৰিৰ পৰা উভতি আহিছোঁ উভতি আহোঁতে চাওক এনেকুৱা পৰিৱেশ দৃশ্য ৰাস্তা চাওক ৰাস্তা একেবাৰে বয়া হৈ গৈছে নতুনকৈ মানুহ দিছিল কিন্তু বয়া হৈছে ৰাস্তা খালাব পাতি উঠি গৈছে এইফালে আছে পোহমৰা নদী আছে এইফালে হয় নাৱৰ খেলা
सोचा न था एक दिन जिंदगी इतनी होगी हंसी